এইকেইদিন সকলোতে কেৱল ৰাঘৱ আৰু যতীন বৰাৰ চৰ্চা। কোনোৱে কৈছে ৰাঘৱ চাবলৈ যাব নালাগে, কোনোৱে কৈছে ৰাঘৱ চাবলৈ যাব লাগে। ৰাঘৱ চাবলৈ যাব নে নাযাব সেয়া সকলোৰে একান্ত ব্যক্তিগত কথা। সেই সম্পৰ্কে বিভিন্ন ভিডিঅ'ত আলোচনা হৈছে। যিসকলে যাম বুলি ভাবিছে তেওঁলোক যাবই, আৰু যিসকলে নাযাওঁ বুলি ভাবিছে তেওঁলোকক শৰাই দিও আপোনালোকে চিত্ৰগৃহলৈ মাতি আনিব নোৱাৰে। ৰাঘৱৰ সম্পৰ্কে আমি সেইবোৰ কথা আলোচনা নকৰোঁ। আজি আমি আলোচনা কৰিম এটা প্ৰশ্ন আৰু এটা সংকল্পৰ সম্পৰ্কে। প্ৰশ্নটো আমাৰ নহয়, প্ৰশ্নটো যতীন বৰাৰ, সংকল্পটোহে আমাৰ। আজি দুদিনৰ পূৰ্বে অসমৰ এটা আগশাৰীৰ টেলিভিছন চেনেলৰ এটা অনুষ্ঠানত তেখেতে সেই প্ৰশ্নটো কৰিছিল। কথাৰ প্ৰসংগত তেখেতে সুধিছিল যে ৰাজনীতি বেয়া নেকি, ৰাজনীতি কৰাটো মোৰ ভুল হ'ল নেকি। ৰাজনীতি বেয়া নহয়, ৰাজনীতি কৰাটোও আপোনাৰ ভুল হোৱা নাই। আচলতে ৰাজনীতি আৰু সংস্কৃতিৰ মাজত এটা পাৰ্থক্য আছে। ৰাজনৈতিক নেতা আৰু অভিনেতাৰ মাজতো এটা পাৰ্থক্য আছে। যদিও প্ৰতিজন ৰাজনৈতিক নেতাই পুৱাৰ পৰা গধূলিলৈ অভিনয় কৰি থাকে, তথাপিও কিন্তু এই ৰাজনৈতিক নেতাসকল আৰু অভিনেতাসকলৰ মাজত পাৰ্থক্য আছে। আমি কথাখিনি কেৱল অভিনেতা বুলি নকওঁ, আমি এজন শিল্পী বুলি কওঁ, তেতিয়া আমি সংগীত শিল্পীসকলকো সামৰি ল'ব পাৰিম। আচলতে এজন শিল্পীয়ে যেতিয়া কিবা এটা অভিনয়ে হওক বা গীতেই হওক, যেতিয়া তেওঁলোকে গায় বা অভিনয় কৰে বা তেওঁলোকৰ সেই প্ৰতিভাসমূহ যেতিয়া ৰাইজে আদৰি লয়, যেতিয়া ভাল লাগে, তেতিয়া ৰাইজৰ অন্তৰত তেওঁলোকৰ প্ৰতি এটা ভাল পোৱাৰ ভাৱ এটা জাগি উঠে। আৰু বাৰে বাৰে যেতিয়া তেওঁলোকৰ সেই অভিনয় দেখি থাকে বা তেওঁলোকৰ যেতিয়া সেই গীত শুনি থাকে, লাহে লাহে তেওঁলোকৰ অন্তৰত যিখন ছবি আছিল ভাল পোৱাৰ, সেইখনৰ ওপৰত এটাৰ পাছত এটা প্ৰলেপ পৰি গৈ থাকে। আৰু এটা সময়ত সেই অভিনেতাজনক বা সেই সংগীত শিল্পীজনক তেওঁলোকে বুকুৰ আপোন বুলি ভাবিবলৈ আৰম্ভ কৰে। তেওঁলোকে ঘৰৰ এজন সদস্য বুলি ভাবিবলৈ লয়। আৰু সেয়েহে ক'ৰবাত সেই সংগীত শিল্পীজন বা সেই অভিনেতাজনক দেখা মাত্ৰেই এটা মুখত হাঁহি লৈ তেওঁ ওচৰলৈ যায়, অকণমান কথা পাতিব বিচাৰে। তেওঁ সুখত সুখী হ'ব খোজে, তেওঁ দুখত দুখী হ'ব বিচাৰে। কিন্তু ৰাজনৈতিক নেতাসকলক সকলো লোকেই তেনেকুৱা ধৰণৰ মৰম নিদিয়ে। ৰাজনৈতিক নেতাসকলক নেতা বুলি তেওঁলোকেহে মানে, বা তেওঁলোকক অন্তৰত স্থান সেইসকল ব্যক্তিহে দিয়ে যিসকল ব্যক্তিয়ে সেই দলটোৰ নীতি আদৰ্শৰ সৈতে মিলে। তেওঁলোকৰ দলৰ নীতি আদৰ্শৰ সৈতে নিমিলা লোকসকলে সেই ৰাজনৈতিক নেতাজনক কিন্তু অন্তৰত স্থান নিদিয়ে। যেতিয়া কোনোবা এখন মিটিঙত এজন ৰাজনৈতিক নেতাই ভাষণ দি থাকে, সেই ভাষণ শুনিবলৈ কেৱল সেই দলৰ নীতি আদৰ্শক সন্মান জনোৱা বা ভাল পোৱা লোকসকলে তাত উপস্থিত থাকে। কিন্তু যেতিয়া এজন শিল্পীয়ে অভিনয় কৰে বা সংগীত বা এটা গীত গায়, তেতিয়া কিন্তু সেয়া দলৰ অবিহনে সকলো লোকে কিন্তু সেয়া উপভোগ কৰে। আৰু যতীন বৰাক আচলতে এই মুহূৰ্তত ৰাইজে সেইবাবেহে বেয়া পাইছে, কাৰণ তেওঁ এটা নিৰ্দিষ্ট বিশেষ দলত তেওঁ যোগদান কৰিলে। তাৰ আগলৈকে তেওঁ সকলোৰে অন্তৰত আছিল। আৰু ঘৰৰ মানুহ এজন যেতিয়া ঘৰৰ লোকসকলে নিবিচৰা এটা কাম যেতিয়া কৰে, তেতিয়া তেওঁলোকে বেয়া পাবলৈ আৰম্ভ কৰে। প্ৰতিটো ৰাজনৈতিক দলৰে কিছুমান নীতি আদৰ্শ আছে। এটা দলৰ নীতি আদৰ্শ অন্য এটা দলৰ লোকসকলৰ নীতি আদৰ্শৰ সৈতে বেলেগ, আৰু সেইবাবে ইটো দলৰ লোকসকলে সিটো দলৰ নীতি আদৰ্শসমূহক ভাল নাপাব পাৰে। অন্য এটা দলৰ লোকে অন্য এজন দলৰ ৰাজনৈতিক নেতাক ভাল নাপাব পাৰে বা ভাল নাপায়। আৰু সেইবাবেহে এনেদৰে যেতিয়া যতীন বৰাই এটা ৰাজনৈতিক দলত যেতিয়া সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিলে, সেইবাবে তাৰ বিৰোধী যিসকল অন্য দলৰ যিসকল লোক আছিল, অনুৰাগী আছিল, তেওঁলোকে মনত কষ্ট পালে। তেওঁলোকে বিচৰা নাছিল, এনেদৰে এখন ৰাজনৈতিক মুখা তেওঁ পিন্ধাটো আচলতে বিচৰা নাছিল। আৰু সেইবাবেহে যতীন বৰাক আচলতে বেয়া পাবলৈ আৰম্ভ কৰিলে। চাবলৈ গ'লে যতীন বৰাই মাত্ৰ এবাৰ পাভলুটি মাৰিছিল, কিন্তু আমাৰ যিসকল ৰাজনৈতিক নেতা আছে তেওঁলোকেতো পুৱাৰ পৰা গধূলিলৈ দেখোন পাভলুটিয়ে মাৰি থাকে, পুৱাৰ পৰা গধূলিলৈ দেখোন মিছা কথাই কৈ থাকে। তেনেহ'লে যতীন বৰানো কিয় টাৰ্গেট হ'ল? আচলতে যতীন বৰা সেইবাবেই টাৰ্গেট হ'ল, কাৰণ যতীন বৰাক তেওঁলোকে নিজৰ অন্তৰত ৰাখিছিল, এজন অভিনেতা হিচাপে তেওঁলোকে ভাবি আছিল। কিন্তু তাৰ পৰা যেতিয়া তেওঁ আঁতৰি গুচি গ'ল, সেইবাবেহে তেওঁক বেয়া পাবলৈ আৰম্ভ কৰিলে। গতিকে যতীন বৰা মহোদয়ক আমি কৈছোঁ যে ৰাজনীতি কৰাটো বেয়া নহয়, ৰাজনীতি ভুলো নহয়। কেৱল মাত্ৰ এজন অভিনেতা হৈ আপুনি ৰাজনীতিলৈ যোৱাটোহে আচলতে ৰাইজে বিচৰা নাছিল, আৰু সেইবাবেহে তেওঁলোকে বেয়া পাইছে। তেওঁলোকে বুকুত যি আপোনাক স্থান দি ৰাখিছিল, সেই স্থানৰ পৰা আপুনি আচলতে আঁতৰি গুচি আহিলে। আৰু সেই একেটা অনুষ্ঠানতে আপুনি কৈছিল যে মৃত্যুৰ সময়তো আপুনি এজন অভিনেতা আঁতৰি গ'ল বুলি শুনিলেহে আপুনি ভাল পাব বুলি কৈছিল। যদি সেইটোৱে হয়, তেনেহ'লে আপুনি এজন অভিনেতা নে আপুনি এজন ৰাজনৈতিক নেতা, সেয়া আপুনি প্ৰথমে নিৰ্ধাৰণ কৰি লওক। আৰু যদি আপুনি অভিনেতা হৈ থাকিব বিচাৰে, তেনেহ'লে সক্ৰিয় ৰাজনীতিৰ পৰা আপুনি আঁতৰি, আমি ভাবোঁ
আপুনি অভিনয়ৰ ক্ষেত্ৰতে যদি ভালকৈ মনোনিৱেশ কৰে তেনেহ'লে পুনৰ আপুনি ৰাইজৰ অন্তৰত স্থান দখল কৰিব পাৰিব। আৰু যদি আপুনি ৰাজনৈতিক ক্ষেত্ৰত থাকিব বিচাৰিছে তেনেহ'লে আপুনি ইয়াৰ পাছতো এনেকুৱাই আপোনাৰ লগত হৈ থাকিব। আপুনি চলচ্চিত্ৰ নিৰ্মাণ কৰি থাকিব, হয়তো ৰাইজে আহিবও পাৰে আৰু নহ'লে হয়তো এনেকুৱা ধৰণৰ পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। আৰু এয়া প্ৰতিজন শিল্পীৰ ক্ষেত্ৰতে একেই ধৰণে প্ৰযোজ্য হয়। গতিকে যিসকল শিল্পীয়ে ইতিমধ্যে এনেদৰে ৰাজনৈতিক দললৈ আহিছে, যিকোনো দললৈ আহিছে বা পাভলুটি মাৰিছে, তেওঁলোকেও কিন্তু ক'ব নোৱাৰাকৈ ৰাইজৰ অন্তৰৰ পৰা লাহে লাহে আঁতৰি আহিছে। গতিকে আমি ভাবোঁ শিল্পীসকল সক্ৰিয় ৰাজনীতিত জড়িত হ'ব নালাগে। আৰু সক্ৰিয় ৰাজনীতিত যদি জড়িত হৈ যায় তেনেহ'লে বহু লোকৰ অন্তৰৰ পৰা তেওঁলোক আঁতৰি গুচি যায়। এতিয়া আহিছোঁ আমি সংকল্পটোৰ কথালৈ। ৰাইজে এটা সংকল্প ল'লে যে এইবাৰ যতীন বৰাৰ চিনেমা আমি নাচাওঁ। সঁচাকৈ ৰাজ্যৰ প্ৰায় অধিকাংশ লোকেই চিনেমা হললৈ নাহিল। সেই সংকল্প তেওঁলোকে যি লৈছিল সেয়া তেওঁলোকে প্ৰমাণ কৰি দেখুৱালে। 2024 চন আহি আছে, নিৰ্বাচনলৈ আৰু মাত্ৰ কেইটামান মাহহে বাকী আছে। পাভলুটি মৰা নেতাসকল আকৌ এইবাৰো তেওঁলোকে পাভলুটি মাৰিব বা তেওঁলোকে আকৌ পুনৰ নিৰ্বাচন হ'ব। গতিকে যতীন বৰাক যেনেকৈ আমি এটা সংকল্প লৈ আমি ৰাঘৱখন যেনেকৈ আমি নাচালোঁ, তেনেকৈ আহক এইবাৰ আমি সংকল্প লওঁ যে 2024 নিৰ্বাচনত পাভলুটি মৰা প্ৰতিজন নেতাকে আমি এনেদৰে বৰ্জন কৰিম। প্ৰতিটো সমষ্টিতে আমি সেইজন নেতাকে আমি ভোট দিম যিজনে প্ৰকৃততে সমষ্টিটোৰ উন্নয়ন কৰিব পাৰিব। যিজন নেতাই এতিয়ালৈকে পাভলুটি মাৰি আছে বা কিছুমান অদৰকাৰী অপ্ৰয়োজনীয় কথা কৈ সংবাদ মাধ্যমৰ শীৰ্ষত থাকিবলৈ চেষ্টা কৰি আছে বা অদৰকাৰী কথা কৈ সমাজখন অস্থিৰ কৰি আছে, তেওঁলোকক আমি এইবাৰ ভোট নিদিওঁ। তাৰ সংকল্প যদি আমি এই ৰাঘৱ চিনেমা নাচাওঁ বুলি লোৱাৰ দৰে যদি লওঁ, তেনেহ'লে নিশ্চয় এইবাৰ দেশখনলৈ, ৰাজ্যখনলৈ পৰিৱৰ্তন আহিব। গতিকে আহক এটা সংকল্প লওঁ, আৰু এই সংকল্প যদি আমি লওঁ তেনেহ'লে পাভলুটি মৰা প্ৰতিজন নেতাই হয়তো কিবা এটা কোৱাৰ আগত কিবা এটা চিন্তা কৰিবলৈ বাধ্য হ'ব।